Hello guys, welcome back to my YouTube channel Abhijit Vlog. তো প্ৰথমে মোৰ নতুন এটা ব্লগ ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছো। তো আমি 3 দিন বিহু মাৰিলো। তো বিহুৰ পিছত এতিয়া খানা খাবলৈ যাম আমি। এয়া বস্তু পাতি চাক, এয়া কেৰাহী আছে, ইয়াত মছলা পাতি কিবা কিবি। এয়া আমাৰ কিবা এটা কৈ দিয়া। আমাৰ লিষ্ট। এয়া লিষ্টখন এইটো চাই লওক আপোনালোকে। কহি লওক আপোনালোকে। চাগে উল্টা হৈছে। তো বলক ভিডিঅ'টো আৰম্ভ কৰি স্কিপ নকৰাকে চাই থাকক। গৰম মছলা এয়া চাবলৈ পাইছে। ইয়াত কেইটা আছে গণি লওক। ইমান মানুহ ইমানে আছে। আৰু এইটো মেইন বস্তু 5 কেজি মাংসত এইটো নিমখ আৰু কিবা কিবি আছে নেকি? আৰু চাবলৈ পাইছে চাউল ইমানখিনি। মানে আমাৰ এইকেইটা ভাত নাখায় না, চব্জি বেছি লোভিয়া যে মাংস। তেল ভৰাবলৈ এইটো তেল ভৰাবলৈ মাংসত। তো আমাৰ লগৰখিনি তাত আছে আৰু বস্তু পানী আনি আমি মেইন নহয়। তো আমাৰ লগৰবোৰ গৈছে বাৰু বেলেগ বেলেগ জেগাত মাংস আৰু কিবা কিবি বস্তু আনিবলৈ। আমি এই মোনাটোলৈ গৈ আছোঁ আগুৱাই। বলক ভিডিঅ'টো চাই থাকক। এইটো চাওক পানী টেংকি। আজি ভিডিঅ'টো বহুত ৰাক্ষস ডিজাইনৰ হ'ব, চাই থাকক। যিহেতু আমি গৈ আছো জংঘলৰ মাজত, বগলী গৈ আছো আমি খানা খাবলৈ। কেনেকৈ লাগিব আপোনালোকক দেখাই আছো। খৰিটো আমাৰ কিনিব নালাগে, তাৰ পৰা পাম বাৰু। ইয়া তো আৰু বেছি সময় নাই বাৰু। আমাৰ দুইটা বন্ধু আহি পাবহি, মাংস আনিব গৈছে। 7 কেজি মাংস। বলেৰো পিকআপ আমি হেৰি কৰিছোঁ, ভাড়া কৰিছোঁ। অলপ পিছত আহিব। তো মুৰ্গীটো আনিলে মুৰ্গীটো আপোনালোকক দেখাম। তাৰপিছত আমি ডাইৰেক্ট গৈ জেগাত লগ পাম। আমি পিকনিকৰ জেগাটো পোৱা নাই বাৰু, এতিয়াও ফাইনেলি ডিচাইড কৰা হোৱা নাই। তো এইখিনিৰ মাজতে ক'ৰবাত এটা খাম, এইডোখৰ মানে খাম। বলক গৈ থাকোঁ। মোৰ লগত এয়া আছে অয়ন। অয়ন কিবা এটা কৈ দিয়া। বহুত দেখি আনিছোঁ কেলা, বালবোৰটো আগতে বহি আছে কেলা। গৈ আছোঁ, লাহে লাহে গৈ আছোঁ। পামেই এতিয়া পিকনিক প্লেচটো। বলক দেখাই আছোঁ আপোনালোককো। আমাৰ মাংস হৈ গ'ল। এয়া 5 কেজি মাংস ইয়াত আছে। সেয়া ভাত, এয়া আমাৰ কুকিল, এয়া আমাৰ ৰান্ধনি গোটেইকেইটাই। চাক গোটেই গৰম লাগিছে, গৰমৰ চুট একদম। এয়া আমাৰ গায়ক দা বিতুপন ডাঙৰীয়া, লগতে আমাৰ মাংস হৈ আছে। খন্তেক পিছতে আমি ভোজন আৰম্ভ কৰিম। এই গৰম বহুত, পাহাৰ এলেকা চাই লওক, পুৰা হাবি জংঘলৰ মাজে মাজে আহিছোঁ আমি। ভাত হৈ গ'ল, এয়া মাংস খাই আছোঁ পুৰা। এয়া আমাৰ লক্ষ্য, এয়া আমাৰ কুকিল আছে, অমিত আছে, এইফালে আমাৰ গায়ক ডাঙৰীয়া আছে। গায়ক ডাঙৰীয়া কিবা এটা কৈ দিয়া। জুতি কেনে পাইছা মাংসৰ? পুৰা মজা। দেখুৱাই দাদা আপুনি কেনে পাইছে? এই মাংস পিছটো লুটালুটি হৈছিলে, ময়ে পালোগে লাষ্টত গৈ। মজা। দেখুৱাই দাদা আপুনি কেনে পাইছে? এই মাংসত গৈ তো বলক আমি একদম ডেন্সত লগ পাম। খানা খাই হৈ গ'ল। এয়া ইয়াতে খানা খালোঁ। তো মোৰ ব্লগ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। তো মোৰ চেনেলত যদি আপোনালোকে নতুন আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু বেল আইকনটো অল কৰি দিব। মোৰ নতুন আপডেট ভিডিঅ'খিনি আপোনালোকে পাই থাকিব। বাই বাই। নেক্সট আপোনালোকক লগ পাম।